নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল থলুৱা জুতিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাইছোঁ সৰু মাছেৰে আদাৰ পাতৰ জোল। আহকচোন মই কেনেকৈ বনালোঁ চাওঁ। ইয়াৰ কাৰণে তেল, পিঁয়াজ, জলকীয়া, হালধি গুড়ি, জিৰা গুড়ি, নিমখ আৰু এয়া গৰম মছলা। আৰু ইয়াৰ কাৰণে লৈছোঁ মই এইবিলাক আদাৰ পাতখিনি ধুই লৈছোঁ। এতিয়া মই মিক্সিত দিম। মোৰ মিক্সিত দিয়া হৈ গ'ল। এতিয়া মই ইয়াতে এখন চেকনিৰে চেকি ল'ম। মোৰ হৈ গ'ল। আপোনালোকে পানী অকণ বেছিকৈও দিব পাৰে, কমকৈও দিব পাৰে। এতিয়া মই এখন কেৰাহী লৈছোঁ, ইয়াত তেল দিছোঁ। এতিয়া মই মাছখিনি ইয়াতে দি দিম। এতিয়া অকণ লৰাই দিব। আপোনালোকে যিমান ভালকৈ ভাজিব বিচাৰে সিমান ভালকৈ ভাজিব পাৰে। মই কিন্তু গোটেই ভালকৈ নাভাজো, অকণমান কেঁচাই ৰাখিম। সেয়া মোৰ মাছ ভাজা হৈ গ'ল। কেৰাহী গৰম কৰি তেল দিছোঁ। আকৌ এতিয়া মই পিঁয়াজ দিছোঁ। পিঁয়াজখিনি অকণ লৰাই দিম। অলপ ৰঙচুৱাকৈ ভাজিম পিঁয়াজখিনি। এয়া মই জলকীয়া দিছোঁ, লগতে মই হালধি দি দিছোঁ, নিমখো দি দিছোঁ। তাৰপিছত এতিয়া মই অকণ লৰাই দিম। এতিয়া মই আদাৰ ৰসখিনি দি দিম ইয়াতে। লৰাই দিছোঁ। আপোনালোকে চাই ল'ব পানী কিমান জোখৰ লাগে। মই বেছি পনীয়া নকৰোঁ, সেইকাৰণে মই এইখিনি জোখৰে পানী দিছোঁ। এতিয়া মাছখিনি দি দিছোঁ ইয়াতে। এতিয়া মই মছলাখিনি দি দিম। এতিয়া ভালদৰে লৰাই পেলাই অকণ উতল আহিবলৈ দিব। মাজে মাজে অকণমান লৰাই থাকিব। ঘন হৈ আহিলে আপোনালোকে এইটো নমাই থ'ব। এতিয়া মই নমাব পৰা হৈ গ'লোঁ। কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাবচোন। ভাল পাই যদি মোৰ চেনেলটো শ্বেয়াৰ কৰিব, লগতে ভিডিঅ'টো লাইক কৰিব। আৰু পিছত যদি আপোনালোকে কিবা বেলেগ ৰেচিপি চাব বিচাৰে তেনেহ'লে কমেণ্টত জনাই দিব। ধন্যবাদ।